हेलो फ्रेंड शिक्षामंत्री डांगरियाय टेटर विषय লৈ এটা মন্তব্য কৰিছে আহকচোন শুনাইছো আপোনালোকক কেতিয়া আকৌ পুনৰ টেট হ'ব এই বিষয় লৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই পুনৰ মন্তব্য এটা কৰিছে আপোনালোকক শুনাইছো বাৰু মই মন্তব্যটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি বুলি মন্তব্য কৰিছে টেটক লৈ 10,000 নহয় তাতকে বেছি আজি আমাৰ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে অৰ্হতা আছে তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত ৰিক্ৰুটমেণ্ট টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে তেওঁলোকৰ DLED আছে তেওঁলোকে আবেদন কৰিব পাৰিব LP টিচাৰ UP টিচাৰৰ ক্ষেত্ৰত ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু হেমতে নিযুক্তি হ'ব গোটেইখিনি ৰেগুলাৰ পোষ্ট কোনো কন্টেক্সুৱেল পোষ্টৰ এডভাৰটাইজমেণ্ট হোৱা মই অৱগত হৈছোঁ আমাৰ কিছুমান বিদ্যালয় আছিলে মিক্স মিডিয়াম গতিকে মিক্স মিডিয়াম বিদ্যালয়খনিৰ প্ৰশাসনটো কেনেকুৱা হ'ব কাৰণ ইতিমধ্যে আমি বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজৰ কাৰণে এটা পৃথক সঞ্চালকালয় কৰা হৈছে আৰু যিখিনি মিক্স মিডিয়ামখিনি তাৰ যিটো বড়ো ছেকশ্যন সেইটো বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজ ডাইৰেক্টৰেটৰ অধীনত থাকিব আৰু অন্য যিটো অসমীয়া মিডিয়াম সেইটো আমাৰ নৰ্মেল সঞ্চালকালয়ৰ অধীনতে থাকিব চিন্তা কৰিবলগীয়া একো প্ৰভাৱ নপৰে কাৰণ দুইটা শাখাৰে শিক্ষক বেলেগ বেলেগ এজন শিক্ষকে নপঢ়ায় আমি গোটেইটোৰ এটা খুব আপোনালোক শুনিলে নহয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে LP আৰু UP টেট এতিয়া নহয় টেট কাম ৰিক্ৰুটমেণ্ট এক্সামহে হ'ব যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ টেট কাম ৰিক্ৰুটমেণ্টৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যাব এতিয়ালৈকে দিয়া নাই যদিও আহি যাব থেংক ইউ ফৰ ৱাচিং মাই চেনেল